আজি আমি আছোঁ চাৰিমুঠীয়া ৰজাচুক কোঁৱৰ গাঁও লাকুৱাত। আজি আমাৰ লগত আছে চাওচাই শ্ৰদ্ধাৰ কমলা ৰাজকৰদেৱ। তেখেতৰ পৰা আমি জানিব বিচাৰিম এই বুদ্ধিষ্ট মনাষ্ট্ৰীটো কেতিয়া প্ৰতিষ্ঠা হৈছিলে, ইয়াৰ ভৱিষ্যত পৰিকল্পনা কি, আৰু এই অনুষ্ঠানটোৰ বিষয়ে সবিশেষ জানিম। আহক আমি লগ পাওঁ চাওচাই কমলা ৰাজকৰদেৱক। নমস্কাৰ। আমি এই অনুষ্ঠানটো 19 চনতে আমি আৰম্ভ কৰিছিলোঁ। আমি এতিয়া বৰ্তমান কোভিডৰ পৰিস্থিতিত আমি যিদৰে আমি কৰিব লাগিছিলে সেইদৰে কৰিব পৰা নাই। বিশেষভাৱে আমাৰ এইটো থাইলেণ্ড বেছ আমাৰ মনাষ্ট্ৰী। গতিকে আমাৰ অকল থাইলেণ্ড বেছেই নহয়, আমাৰ দক্ষিণ পূব এছিয়া দেশখনে আমাৰ লগত সহযোগ কৰি আছে, আৰু তেখেতসকলেই এই অনুষ্ঠানটো আমাক আগবঢ়াই লৈ গৈ আছে। এই অনুষ্ঠানটোৰ মূল কথা হ'ল কি, আমাৰ যিখন আমাৰ অসমীয়া সমাজ, এই অসমীয়া সমাজখনক আমি অকণমান নতুনকৈ সজাই পৰাই শৃংখলিতভাৱে আগুৱাই নিব বিচাৰিছোঁ। যিহেতু মানুহখিনি আমি যেতিয়ালৈকে শৃংখলিত নহওঁ তেতিয়ালৈকে আমাৰ গোটেই সমাজখনো শৃংখলিত এখন সমাজ আমি নাপাওঁ। সেয়েহে ইয়াত ধৰ্মৰ কোনো কথা নাই, ইয়াত আছে আদৰ্শৰ কথা আছে, ইয়াত নৈতিকতা আছে। সেয়েহে আমি আজি এই অনুষ্ঠানটো আমি আগুৱাই লৈ যাব বিচাৰিছোঁ, আৰু আমাৰ ইয়াত আমি গোটেই মানুহখিনি, অসমীয়া মানুহখিনি আমি আগুৱাই যাব বিচাৰিছোঁ। এটা ডাঙৰ কথা আপোনালোকে চাওক, আজি আমাৰ ভাৰত চৰকাৰে ভাৰতেও কৈছে যে উত্তৰ পূবলৈ চোৱা। আমি অকল উত্তৰ পূবলৈ চালেই আমাৰ হৈ থাকিব নেকি? তাত আমাৰ কি লাভ আছে, আমাৰ কি নাই? গতিকে আমাৰ এটা কথা কি, আমাৰ অসমীয়া মানুহখিনিয়ে আমি আজি মেন টু মেন আজি আমি তেওঁলোকৰ লগত কণ্টেক্ট কৰিব লাগিব, তেওঁলোকৰ ওচৰলৈ যাব লাগিব, আৰু তেওঁলোকৰ লগত তেওঁলোকৰ শিক্ষা পদ্ধতি, তেওঁলোকৰ ব্যৱসায় পদ্ধতি, এই গোটেইখিনি আমি অধ্যয়ন কৰি তেওঁলোকৰ লগত আমি হাতে হাতে ধৰি আগুৱাই যাব। আৰু এই সুবিধাটো মাত্ৰ আমাৰ এই লাইনটোৰ পৰাহে আমি পাম। এই লাইনটোৰ পৰা এইটো কাৰণে পাম, যিহেতু নেকি দক্ষিণ পূব এছিয়াটো সৰহভাগ দেশে আজি বুদ্ধিষ্ট দেশ, আৰু আমিও যিহেতু নেকি আমি ভাৰতবৰ্ষখন অৰিজিনেলি আমি বুদ্ধিষ্ট কাণ্ট্ৰি আছিলে। আজি ভাৰতবৰ্ষ অৰিজিনেলি বুদ্ধিষ্ট কাণ্ট্ৰি, আৰু ভাৰতৰে মূল বস্তুটো লৈ আজি দক্ষিণ পূব এছিয়া বা বিশ্বৰ যিখিনি আজি বুদ্ধিষ্ট কাণ্ট্ৰি আগবাঢ়িছে, আমাৰ ভাৰতৰ মূল বস্তুটো লৈহে আগবাঢ়ি গৈছে। তো আমি এই কথাখিনি চিন্তা কৰিছোঁ। তাৰপিছতে আমাৰ স্বৰ্গদেউ চুকাফা ইয়ালৈ আহিলে। স্বৰ্গদেউ চুকাফা অহাৰ পাছত যিসকল আমাৰ ৰাজন্যবৰ্গ আছিলে, তেখেতসকলেও ভাৰতবৰ্ষৰ যিটো পুৰণা যিটো সভ্যতা, পুৰণা যিটো সংস্কৃতি, সেই বস্তুটো তেখেতসকলে লৈ আপোনালোকে আজি চাব, আমাৰ যিখন আজি শিৱসাগৰ জিলা, বিশেষভাৱে অসমৰ যিটো ৰংপুৰ বুলি কওঁ, সেই গোটেই ৰংপুৰ অঞ্চলটো আজি আমাৰ ভাৰতবৰ্ষৰ বৈশালী আৰ্হিত আজি আমাৰ এই ৰংপুৰ নগৰখন গঠন কৰিলে। গতিকে আমাৰ যিটো পুৰণা যিটো সংস্কৃতি, পুৰণা যিটো সভ্যতা, সেই সভ্যতাটো আমি আঁকোৱালি নল'লে আজি আমি অকল অসম কি, অসমীয়া মানুহে কি, সমগ্ৰ আমি ভাৰতবৰ্ষৰ মানুহ আগুৱাই আহিব নোৱাৰোঁ। এইটোৱে আমাৰ মূল লক্ষ্য। তাৰ লগতে আমাৰ এখন ইউনিভাৰ্চিটি ইয়াত এটা কেম্পাছ, থাইলেণ্ড এখন স্বাৱলম্বন নামেৰে এখন স্বাৱলম্বন ইউনিভাৰ্চিটি আছে। সেই ইউনিভাৰ্চিটি এটা ইয়াত কেম্পাছ হ'ব, আৰু এই কেম্পাছটোত আমাৰ বছৰি তেওঁলোকৰ যিখিনি মাষ্টাৰ্ছ লোৱা হ'ব, সেই ল'ৰাখিনি আহি 6 মাহ ইয়াত তেওঁলোকে ৰিচাৰ্চ কৰিব, আৰু তাৰপিছত ইয়াত 6 মাহ থকাৰ পিছতে তেওঁলোকে মাষ্টাৰ ডিগ্ৰীটো লাভ কৰিব।